নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষিত বাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভাল আছে। আজিৰ মূল বিষয়টো হৈছে বাস্তুশাস্ত্ৰ অনুসৰি এখন ঘৰৰ সুখ সমৃদ্ধিৰ বাবে কি গছ তথা ফুল ঘৰৰ কোনটো দিশে আপোনালোকে ৰুব লাগে আৰু ৰুব নালাগে সেই বিষয়ে আমি এই ভিডিঅ'টোৰ মাধ্যমে আপোনাক জনাবলৈ চেষ্টা কৰিম। যদি আপুনি চেনেলটো মোৰ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যাতে আহিবলগীয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে যাতে গম পায়। বলক আজি মূল বিষয়লৈ যাওঁ বলক। ফুল আৰু গছ প্ৰতিখন ঘৰতে থাকিব লাগে, কিয়নো ফুল আৰু গছে মানুহৰ আমাৰ যোনটো পৰিৱেশ হয় বহুত কি কৰে, পবিত্ৰ কৰি ৰাখে, অনুকূল কৰি ৰাখে। কিন্তু আমি সেই ফুল বা গছ আমি জানি বুজি বা নজনাতে বিভিন্ন দেশত কি হয় লগাই দিওঁ, যাৰ ফলত আমাৰ কি হয় ভাল হ'ব লগতে উল্টা বেয়াহে হয়। গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমে জনাওঁ যে এতিয়া ঘৰত কি গছ কোন দিশে ৰুব লাগে, বহুত ইম্পৰ্টেণ্ট। আপোনালোকে চাওক, প্ৰথমটোৱে হৈছে আমাৰ ভাৰতীয় সমাজত তুলসী ৰুব লাগে। প্ৰত্যেকখন ঘৰতে তুলসী থকাটো অত্যন্ত জৰুৰী, কিয়নো তুলসীয়ে আমাৰ ঘৰত আহিবলগীয়া দুখ দুৰ্ভাগ্য নষ্ট কৰে। তুলসী ৰুব কোনটো দিশত ৰুব? ঘৰৰ সদায় তুলসী পূব উত্তৰ কোণাত ৰুব। ঘৰখনৰ পূব উত্তৰ কোণাত আপোনালোকে মাটিৰ গামলাত ৰুব পাৰে, তলতো ৰুব পাৰে, মাটিতো লগাব পাৰে, কিন্তু ৰুব। তাত আপুনি সদায় দেওবাৰ বাহিৰে প্ৰতিদিনে তাক শ্ৰদ্ধা কৰিব। দেওবাৰে তুলসীক পূজা কৰিব নালাগে, চাকি নিদিব, লগতে পাতো নিচিঙিব, লগতে পানী নাঢালিব। দেওবাৰ বাহিৰে প্ৰতিদিনে আপোনালোকে তাত পানী ঢালি পূজা কৰিব পাৰিব। দ্বিতীয়টো হৈছে নিম গছ ঘৰৰ পৰিৱেশটো অনুকূল কৰাৰ লগতে আহিবলগীয়া দুখ দুৰ্ভাগ্য নষ্ট কৰে। আৰু এই নিম গছৰ পাতে গা ধুলে মানুহৰ বিভিন্ন ধৰণৰ ৰোগো নষ্ট হয়। আৰু এই নিম গছজোপা ঘৰৰ দক্ষিণত নহ'লে পূব দক্ষিণত আপোনালোকে ৰুব। আৰু নিম গছৰ যোনে শ্ৰদ্ধা কৰে বা পূজা কৰে বা প্ৰত্যেক মংগলবাৰে যোনে পূজা কৰে, কিন্তু মংগল ষ্ট্ৰং হোৱাৰ লগতে ৰাহু কেতু দুখ নাশ হয়। আৰু তৃতীয়টো হৈছে আপোনাৰ পদিনা গছ। আমাৰতো ভাৰতীয় তথা অসমৰ প্ৰত্যেক ঘৰৰ ভিতৰত পদিনা থাকেই, কিন্তু এই পদিনাটো ঘৰৰ পূব দিশত ৰুব আপোনালোকে। পূব দিশৰ পৰা সদায় ৰাতিপুৱা সূৰ্য যেতিয়া পোহৰ দিয়ে, তাৰ যোনটো আমাৰ পজিটিভ এনাৰ্জি বা হাৱা যোনটো আহে ঘৰখনলৈ কি হয় সোমাই আহে। আৰু যেতিয়া পদিনাক লাগে ঘৰখনলৈ সোমাই, ঘৰৰ মানুহবিলাক মন সদায় পবিত্ৰ হয়, বিষ বেমাৰ নাশ হয়। আৰু পদিনা আমি চাটনিও খাব পাৰোঁ। সেইকাৰণে প্ৰত্যেকখন ঘৰতে পদিনা ৰুব, কিন্তু পূব দিশত, কেতিয়াবা উত্তৰ দিশতো ৰুব পাৰে, বিশেষকৈ পূব দিশত ৰুব পদিনা। আৰু যোনটো আমাৰ 4 নম্বৰ হৈছে শেৱালি গছ। শেৱালি গছ ৰুবই আপোনালোকে। শেৱালি গছ থকা মানে ঘৰখন সুখ সৌন্দৰ্য আনন্দৰে ভৰি থাকে। শেৱালি গছজোপা ঘৰৰ পূব দক্ষিণত ৰুব, অগ্নিকোণত ৰুব। আৰু এই শেৱালি গছজোপা কি কাৰণে অতি ভগৱানৰ প্ৰিয় গম পাইছে? যেতিয়া আমাৰ সমুদ্ৰ মন্থন যেতিয়া হৈছিল, তেতিয়া এই সমুদ্ৰৰ মন্থনতে শেৱালি গছ উৎপত্তি হৈছিল। আৰু দেৱৰাজ ইন্দ্ৰৰ এই শেৱালি গছ অতি প্ৰিয়। আৰু আমাৰ দেৱৰাজ ইন্দ্ৰ তথা স্বৰ্গত গোটেই বস্তুটো 4টা দিশে আমাৰ শেৱালি গছ আছে বুলি আখ্যা কৰা হয়। সেইকাৰণে শেৱালি গছ ৰুব, বহুত ভাল কথা। আৰু আমাৰ যোনটো 5টো হৈছে ডালিম গছ। ডালিম ৰুব, কিন্তু ডালিম গছ অত্যন্ত ভাল ঘৰত থকাটো। কাৰোবাৰ যদি সন্তানৰ প্ৰব্লেম হৈছে, সন্তান হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰতো বহুত ভাল বস্তু ডালিম। যোন সন্তানৰ অভাৱত আছে, যাৰ সন্তানক লৈ প্ৰব্লেম আছে, তেওঁলোকৰ ঘৰৰ পূব দক্ষিণ কোণাত ৰুব। পূব দক্ষিণ কোণাত ৰুব, বেলেগত এইটো ৰুব নালাগে। পূব দক্ষিণত ৰুব, তাৰ পৰা আপোনালোকে সদায় ভাল ফলাফল লাভ কৰিব। আৰু যোনটো 6টো হৈছে আকন গছ। আপোনালোকে শুনিছেই, দেখিছেই। আকন গছ আচলতে সেইটো বস্তুৰ পৰা কি হয়, আঠা ওলায়। আঠা ওলোৱা গছ জেনেৰেলি ঘৰত ৰুব নালাগে, কিন্তু আকনৰ গছ ৰুলে মানুহৰ কি হয়, আপোনাৰ পাৱাৰ এণ্ড কনফিডেঞ্চ বাঢ়ে। আৰু আকনৰ গছৰ ফুল শিৱ বাবাৰ লগতে গণেশৰ অত্যন্ত প্ৰিয়। সেইকাৰণে আপোনালোকে আকনৰ গছ ৰুব, কিন্তু ঘৰৰ পৰা বাহিৰত যেতিয়া আপোনালোকে ওলাই যায়, বাওঁ চাইডে বা সোঁ চাইডে ৰুব পাৰে, কোনো কথা নাই, কিন্তু ঘৰৰ ভিতৰত যিমান পাৰে সম্ভৱ নলগাব এইটো গছ। কিন্তু আকন গছ লগাব ভাল কথা। শিৱ বাবা অত্যন্ত প্ৰিয় বস্তু। শাওণতটো শিৱ বাবাক এই ফুল দিলে মানুহৰ বোলে মনৰ আশা পূৰ্ণ হয়। সেইকাৰণে আপোনালোকে দিবলৈ চেষ্টা কৰিব। আৰু আমাৰ 7 নম্বৰটো হৈছে সকলোৱে জানে, অতি প্ৰিয় সকলোৰে মানি প্লেনেট। চবেই জানে ধন টকা গছ বুলি, কিন্তু ইয়াৰ সঠিক স্থানটো নাজানিলে সদায় উল্টা পুল্টা চব ভুল হ'ব। সেইকাৰণে মানি প্লেনেট বোলা বস্তুটো ঘৰৰ সদায় পূব দক্ষিণ কোণাত অগ্নিকোণত ৰুব, নহ'লে উত্তৰত ৰুব। পূব দক্ষিণত যেতিয়া আপোনালোকে ৰুব, পানী বটল বা পানীৰ বস্তুত তাক তিয়াই নথ'ব, কিয়নো তাত আকৌ পানী গ'ল, অগ্নিকোণত আকৌ পানী গ'ল। সেইকাৰণে তাত আপোনালোকে মাটিৰ যিকোনো টাব আছে ন, মাটিৰ টাবত তাক ৰুই দিব, এডাল পাইপ বান্ধি দিব, যাতে বগাই ওপৰলৈ যায়। মানি প্লেণ্ট কিন্তু কেতিয়া তললৈ আহিব নালাগে কিন্তু। আৰু উত্তৰত যেতিয়া ৰুব, আপোনালোকে ষ্টীলৰ প্লেটত ধুনীয়াকৈ নীলা বটল ল'ব, তাত মাটি ভৰাব, তাত মানি প্লেণ্টটো বহাই দিব। উত্তৰত ৰুলে ঘৰলৈ নতুন অপৰচুনিটি, নতুন সদস্য আগমন ঘটে। সেইকাৰণে আপোনালোকে মানি প্লেণ্ট পূব দক্ষিণ কোণা নহ'লে উত্তৰত। আৰু কেনেকৈ মই লগাব লাগে কৈছোঁ, তেনেকৈ লগাব। আৰু 8 নম্বৰটো হৈছে ৰক্ত জবাব।
ৰক্তজবা ফুলটো ঘৰত থকাটো অত্যন্ত ভাল বস্তু, কাৰণ ৰক্তজবা ফুলত সূৰ্য আৰু মংগল বসবাস কৰে। আৰু ৰক্তজবা ফুল যাৰ ঘৰত থাকে সিহঁতৰ কিন্তু পাৱাৰ এণ্ড কনফিডেঞ্চ সদায় লেভেল সদায় হাই থাকে, কিন্তু সঠিক স্থান থাকিব লাগিব বস্তুটো। আৰু সঠিক স্থানটো হৈছে ৰক্তজবাবৰ পূব দক্ষিণ কোণা, নহ'লে দক্ষিণত আপোনালোকে ৰুব পাৰে। পূবতো ৰুব পাৰে, যিহেতু সূৰ্যৰ গছ হয়। আৰু তাক যদি সদায় আপুনি শ্ৰদ্ধা কৰে, সদায় পানী ঢালে, আৰু তাৰ ফুলটোতো দুৰ্গা মা অত্যন্ত প্ৰিয়, ৰঙা ফুলটো হনুমানো অত্যন্ত প্ৰিয়, আপোনালোকে তেওঁলোকক দিব পাৰে, আৰাধনা কৰিব পাৰে। আৰু প্ৰতিদিনে তাত পানী ঢালিব। যাৰ সূৰ্যৰ মংগল বেয়া আছে ভাল হ'ব, যাৰ হাৰ্টৰ প্ৰব্লেম আছে, যাৰ চকুৰ প্ৰব্লেম আছে, যাৰ স্কিন প্ৰব্লেম আছে, সকলোৰে ভাল হ'বলৈ আৰম্ভ কৰিব। আৰু আমাৰ যোনটো হৈছে কলগছ, কলগছটো আমাৰ অসমৰ বা ভাৰতৰ প্ৰত্যেক ঘৰতে থাকেই, কিন্তু কলগছটো যিমান পাৰে আপোনালোকে সদায় পূব, উত্তৰ কোণা, ঈশান কোণ যোনটো কয়, ঈশান কোণত ৰুব, নহ'লে পূবত ৰুব। আৰু কলগছ যাৰ ঘৰতে বসবাস কৰে সিহঁতখন মা লক্ষ্মী সদায় আগমন ঘটে, কিয়নো কলগছত বিষ্ণু দেৱতা থাকে, আৰু বিষ্ণু দেৱতাৰ পত্নী হৈছে মা লক্ষ্মী মা। সেইকাৰণে সকলোৱে কলগছজোপা ৰুব, আৰু ঘৰৰ পূব, উত্তৰ কোণা, নহ'লে উত্তৰ, নহ'লে আপোনালোকে পূবত ৰুব। বেলেগ চাইডে নুৰুলে ভাল আৰু এজোপা গছ। আৰু আপোনালোকৰ 10 নম্বৰটো হৈছে নৰসিংহ। নৰসিংহ ৰুব, খুব ভাল কথা। বায়ুটো অত্যন্ত পবিত্ৰ হয়, ঘৰখনৰ দুখ দুৰ্ভাগ্য বিনাশ হয়, আৰু ৰাহু কেতু শনি দুখ নাশ হয়। ক'ত ৰুব? ঘৰৰ পূব দক্ষিণ কোণা, দক্ষিণ নহ'লে উত্তৰ পশ্চিম, নহ'লে দক্ষিণ পশ্চিম আপোনালোকে ৰুব পাৰে, কোনো প্ৰব্লেম নকৰে। আৰু যোনটো আমলখি হয়, আমলখিটো অত্যন্ত প্ৰিয় বস্তু ভগৱান বিষ্ণু। সেইকাৰণে যাৰ ঘৰত আমলখি থাকে সিহঁতৰ ঘৰত মা লক্ষ্মী মা আকৌ তেনেকুৱা থাকিব, ধন টকা ঐশ্বৰ্য বিভূতি সদায় সেইখন ঘৰত ভৰপূৰ হৈ থাকিব। আৰু আমলখি থাকিলে ঘৰখনত কি হয়, এনেই আনন্দ হৈ থাকে। সেইকাৰণে আমলখি আপোনালোকে ৰুব, কিন্তু কোনটো কোণত ল'ব? বিষ্ণু বস্তু যিহেতু, ঘৰৰ পূবত নহ'লে ঈশান কোণ, উত্তৰ পূব কোণত, বেলেগ দিশত নলগাব। এই দুটা দিশত লগালে খুব ভাল ফলাফল হয়। সেইকাৰণে আপুনি একেটা বস্তু লগাব ঘৰত। আৰু ইয়াৰ উপৰি কিছুমান কথা কওঁ কি কি ৰুব লাগে, এইটো ভিডিঅ'ৰ মাধ্যমত কওঁ কিছুমান কি কি ৰুব। যেনেকৈ অপৰাজিতা ফুল ৰুব। অপৰাজিতা ফুলটো আপোনালোকে ক'ত লগাব? যিহেতু ৰঙা, নীলাটো পায়, বগাটো পায়, সেইকাৰণে আপোনালোকে ঘৰৰ পূব উত্তৰ কোণা, উত্তৰত, পূবত বা ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত আপোনালোকে লগাব পাৰে। আৰু আপোনালোকৰ যেনেকৈ অশোক আছে, অমিতা গছ আছে, এল'ভেৰা আছে, এইবিলাক সকলো ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নলগাব, বা পূব উত্তৰ কোণাত আপোনালোকে লগাব পাৰে। ইয়াৰ পিছত এতিয়া মই ক'ম আপোনালোকক কি কি গছ ৰুব নালাগে ঘৰত, সেইটো বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকে ঘৰত কি কৰিব? যোনবিলাক কাঁইটজাতীয় বস্তু, যোনবিলাক গছৰ পৰা আপোনালোকৰ বগাজাতীয় আঠা ওলায়, সেইবিলাক গছ ভুলতো একদম নুৰুব ঘৰত। অত্যন্ত দৰিদ্ৰতাকাৰক, খং ৰাগকাৰক, বিষ বেমাৰ কাৰক। সেইকাৰণে এইকেইটা বস্তু নুৰুব। কিন্তু একেটা মাধ্যমতে কিছুমান কথা কওঁ আপোনালোকক, যেনেকৈ নেমু গছ আৰু গোলাপ ফুলৰ গছ কিন্তু কাঁইটীয়া হ'লেও আপোনালোকে ঘৰত ৰুব পাৰে, কিন্তু ঘৰৰ আপোনালোকৰ মুখ্য দুৱাৰ ওচৰত নুৰুব। আৰু ঘৰৰ পূব উত্তৰ কোণা যোনটো ঈশান কোণ আছে তাত নলগাব। তাত যদি নেমু গছ থাকিলে আপোনালোকে গম পাব সেইখন ঘৰত সদায় মাথাৰ বিষ, মূৰ ঘূৰণি, সদায় প্ৰব্লেম থাকিব। মুখ্য দুৱাৰৰ বাহিৰে, পূব উত্তৰ কোণাৰ বাহিৰে নেমু আৰু আপুনি ৰঙা গোলাপ, যিকোনো ধৰণৰ গোলাপ আপুনি ঘৰত প্ৰত্যেকটো কোণতে লগাব পাৰে, কোনো প্ৰব্লেম নকৰে। আৰু ইয়াৰ পিছত কি কি আপোনালোকৰ লগাব নালাগে ঘৰত? প্ৰথম কথা আহিব সাগৰ ফেনা, কেকটাছ, এইবিলাক গছ জানে কাঁইট চাইট থাকে, এইবিলাক গছে মানুহৰ মানসিক অশান্তি দিয়ে, সেইকাৰণে এইবিলাক গছ নলগাব। তাৰপিছতে আছে আমাৰ আহঁত গছ, বৰগছ একদম নলগাব। যেতিয়া আছে সৰু পুলি আছে আপোনালোকে গৈ মন্দিৰত দান কৰক। এই গছৰ স্থান সদায় মন্দিৰত, নহ'লে কিছুমান নিজান জাত য'ত মানুহ খুব কমকৈ যায় বা অহা যোৱা ডেইলি কৰে, কিন্তু ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত থাকিলে ভাল। কিন্তু বাউণ্ডেৰীৰ বাহিৰত থাকিলে ভাল, কিন্তু ঘৰখনৰ যিমানটো দীঘল আছে, চাপ'জ আপোনালোকৰ ঘৰখনৰ দীঘলটো 20 ফুট আছে বা 60 ফুট আছে, তাতকৈ দূৰত থাকিলে একো অপকাৰ নকৰে, কিন্তু তাৰ ওচৰত যদি থাকে আপোনালোকে অপকাৰ কৰিব। আপোনালোকে চাব যাৰ ঘৰৰ ওচৰত বৰগছ বা আপোনালোকৰ আহঁত গছ আছে, তেওঁলোকৰ ঘৰত সদায় বিষ বেমাৰ, সন্তান হানিৰ উপৰিও সন্তানৰ সুখ সমৃদ্ধি সদায় নোহোৱা হয়, গ্ৰ'থ কমি যায়, বিয়া হোৱাত বিলম্ব হোৱা, এইবিলাক প্ৰব্লেম হয়। সেইকাৰণে যিমান পাৰে আপোনালোকে এই দুজোপা গছ নুৰুব, যদি সৰু হৈছে মন্দিৰত দান কৰি দিব। আৰু লগতে আপোনালোকে কি নুৰুব? তেতেলী গছ বহুত বেয়া। এইটো তেতেলী গছত সকলোৱে জানে কি হয়, আপোনালোকৰ ভূত প্ৰেত, তন্ত্ৰ মন্ত্ৰ, বিভিন্ন ধৰণৰ আসুৰিক শক্তিয়ে বসবাস কৰে। সেইকাৰণে তেতেলী গছ আপোনালোকে নুৰুব। যি ঘৰত তেতেলী থাকে সেইখন ঘৰত সদায় হাই কাজিয়া, ল'ৰাই সোনকালতে ছোৱালী অনা, এইবিলাক চব পাব আপোনালোকে ঘৰত। উন্নতি একেবাৰে নষ্ট কৰি দিয়ে। তেতেলী গছ নুৰুব। বগৰী গছো নুৰুব নাপায়, এইফালে চব আসুৰিক গছ, ভূত পেট বসবাস কৰা, সেইকাৰণে বগৰী গছ নুৰুব। সেইখন ঘৰতো কাজিয়া পচাল, ধন টকা হানি, এইবিলাক চব হ'ব। আৰু এটা নুৰুব আপোনালোকে, যেনেকৈ ঔটেঙা গছ, খাজুৰী গছ গছো নুৰুব। বহুত ক্ষতি কৰে, মানে বিভিন্ন ধৰণৰ ক্ষতি, মই বৰ্ণনা কৰিব নোৱাৰি। মানুহে গম নাপায়, কিন্তু সেইখন ঘৰত সেইটোপা থকাৰ লগতে মানুহৰ মানসিক অশান্তিটো থাকিবই, কোনো কথাই নাহে। আৰু বিদ্যা কেতিয়াও ভাল নহয় সেইখন ঘৰত। তাল গছ একেবাৰে নুৰুব, তালো ডেঞ্জাৰ বস্তু। যিমান পাৰে একেটা এভইড কৰি চলিব। যেতিয়া আছে কাটি দিয়ক,
নহ'লে আপোনালোকে ক'ৰবাত যদি কাটিব বেয়া পাইছে উঠাই পেলাই ক'ৰবাত যদি সৰু হৈ আছে ক'ৰবাত বেলেগ ঠাইত ৰুই আহকগৈ। আৰু নুৰুব তাৰ বস্তু যেনেকুৱা আছে আপোনাৰ বকুল গছ, লেচু গছ। বকুল গছে মানুহক কি কয় নিৰাশা দিয়ে, ঘৰখনত সদায় মানে আপোনালোকৰ মানুহ খুব কমকৈ যোৱা সেইখন ঘৰলৈ, সেইখন ঘৰত দুখ দৰিদ্ৰতা হৈ থকা। সেইকাৰণে বকুল গছ থাকিলে কি হয় কেতিয়াবা ছোৱালী মানুহৰ বিবাহ মানে ৰিষ্টাটো অহাটো ব্লক কৰে, সেইকাৰণে বকুল নুৰুব। আৰু এটা মই ইয়াৰ মাধ্যমতে কিছুমান আপোনালোকক কৈ যাওঁ যে বেলগছ, বেলগছে দুটা আখ্যান আছে, কিছুমানে কয় ৰুব লাগে আৰু কিছুমানে কয় ৰুব নালাগে। আৰু মোৰ মতে কওঁ আচলতে বেলগছটো ৰুব নালাগে। কি কাৰণে কওঁ, বেলগছ আচলতে পূজা কৰাটো বেয়া নহয়, ভাল, কিন্তু সেই বেলগছৰ স্থান যিহেতু শিৱ বাবা বস্তু, শিৱ বাবা যেনেকৈ আপোনালোকৰ দেখিছে কৈলাশ নিজা নিজা জেগাত থাকি ভাল পায়, সেইকাৰণে বেলগছ ঘৰত থকাতকৈ আচলতে মন্দিৰত থকাটো অত্যন্ত ভাল। আৰু মই যিমান ৰিচাৰ্চ মতে মই পাইছোঁ বেলগছ যাৰ যাৰ ঘৰত আছে সেইখন ঘৰত সদায় মানসিক অশান্তি, কাজিয়া পচাল, ধন টকা হানি, সন্তান নোহোৱা বিভিন্ন ধৰণৰ প্ৰব্লেম মই পাইছোঁ। যেতিয়া আপুনি ঘৰত বেলগছ আছে সেই বেলগছজোপা আপুনি কাটি যিকোনো এটা শিৱ মন্দিৰত দান কৰিব। যিহেতু আপুনি এটা বেলগছ কাটিলে এটা সৰু বেলপুলি শিৱ মন্দিৰত ৰুই থৈ আহিব, আপোনাৰ কোনো বিপদ নহয়। সঠিক দিন ল'ব, সঠিক সময় ল'ব, বামুণৰ ওচৰত আপোনালোকৰ গাঁৱৰ ওচৰত যোনজন বামুণ আছে তেওঁৰ পৰা ল'ব, ভালদৰে কাটি দান কৰিলে কোনো অসুবিধা নহয়। আৰু কিছুমানে ক'ব মানে কি কাৰণে মানে বেলগছ থাকিব নাপায়, মই কৈ দিওঁ কি কাৰণে। সেই কথাটো হৈছে বেলগছ যি এটা থাকে চোৱা লাগে। ছাপ'জ কোনোবা এজন মানুহ মৰিছে কাৰোবাৰ, সেই মানুহজনৰ ঘৰলৈ সেই আমুক যাৰ ঘৰত বেলগছ আছে তাই ঘৰলৈ মাতিব আহিছে, সেইখন ঘৰ চোৱা লাগিল। কোনোবা মাইকী মানুহ ডেইলি অহা যোৱা কৰি আছে, ভৰি খোজ পাইছে, ডেইলি চোৱা লাগিল। আৰু সেইখন ঘৰতে আমি মাছ মাংস খাওঁ যোনখন ঘৰত বেলগছ থাকে। এতিয়া বেলগছ মন্দিৰত থাকিলে কিয় ভাল, সেইখন না মন্দিৰলৈ কোনোবা মাছ মাংস খাই যাব, না কোনোবা নোৱাৰা হোৱা গাই যাব, না কোনোবা মৰা মানুহ তাত মাতিব যাব, সেইটো কথা। সেইকাৰণে আপোনালোকে বেলগছ যিমান পাৰে নুৰুব, ভাল কথা। ইয়াৰ মাধ্যমে আৰু দুটা কথা কৈ থওঁ, আম গছ ৰুব পাৰে, কোনো প্ৰব্লেম নাই, কিন্তু ঘৰৰ পৰা দূৰত ৰুব। যিমান পাৰে আপোনালোকে পশ্চিমত নহ'লে দক্ষিণত আম ৰুলে কোনো অসুবিধা নকৰে। আৰু কঁঠাল গছ নুৰুব, কঁঠাল গছৰ শিপা ঘৰত সোমালে ধ্বংস হ'ব, কিন্তু কঁঠাল গছ নুৰুব। যিমান পাৰে দূৰতে থাকক, সেইটো ওচৰলৈ নানিবই একেবাৰে, কঁঠাল গছটো দূৰত ৰাখিব আপোনালোকে। এয়াই আছিল আজি আপোনালোকৰ গোটেইখিনি কথা। কি ক'লোঁ মই, কি ক'লোঁ, কি কৰিব লাগে, কি ৰুব লাগে, কি ক'ত ৰুব নালাগে, সকলোখিনি আপোনালোক ধুনীয়াকৈ আপোনালোকক মই জনাব চেষ্টা কৰিলোঁ। গতিকে ইমানখিনিয়ে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। আহিবলগীয়া ইয়াৰ যোনটো মোৰ নেক্সট ভিডিঅ' আহিব, আপোনালোকে সেই ভিডিঅ'টোত দেখিবলৈ পাব তথা জানিবলৈ পাৰিব ঘৰত কি ধৰণৰ ফটো লগাব লাগে আৰু লগাব নালাগে, তাৰ ফলত কি হ'ব কি নহ'ব সকলো আপোনালোকক মই ভিডিঅ'টোৰ মাধ্যমে জনাবলৈ চেষ্টা কৰিম। সেই ভিডিঅ'টো পাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।